বহুত দিনৰ পৰা এটি আশা পুহি ৰাখিছোঁ যে মাজুলীখনক এবাৰ ওচৰৰ পৰা চাব। আজি সেই সময় মোৰ হাতত। আহক একেলগে আগবাঢ়ি যাওঁ সেই আশাৰ মাজুলীখন চাব। নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ। মোৰ এক্সাম আছিলে, লগতে বিভিন্ন ধৰণৰ সমস্যা, লকডাউন এইবিলাক হৈ আছিলে। তথাপিতো আজি ওলাইছোঁ। মই যাম মাজুলী, গতিকে মোৰ লগত যাব অনুপ, ই আছে। আমি দুটা যাম আজি মাজুলীলৈ। এতিয়া প্ৰায় 8টা বাজিব হ'ল, 7:50 হৈছে। তো চাওঁ, বাছ আহি পোৱা নাই, বাছৰ কাৰণে ৰৈ আছোঁ। বৰ্তমান আমি যোৰহাটৰ বাছত উঠিলোঁ। বৰ্তমান আহি প্ৰায় মৰাণ পালোহি। এতিয়া প্ৰায় 10 বাজিছে। আমি ঘৰৰ পৰা ৰাওনা হৈছিলোঁ 8টাত, আৰু ডিব্ৰুগড় পাওঁ মানে 9টা বাজিলে। আৰু এতিয়া ডিব্ৰুগড়ৰ পৰা মৰাণ 10 বজাত পালোহি। এয়াই আৰু পৰিৱেশ মৰাণৰ। চাওঁতে চাওঁতে শিৱসাগৰ পাৰ হৈ এতিয়া গৌৰীসাগৰ পালোহি। ৰাস্তা কিন্তু তামাম বে, পুৰা একদম কঁকাল সিজি গৈছে আজি। বৰ্তমান আহি পালোহি বাইপাছ চাৰিগাঁও চাৰিআলি। ইয়াৰ পৰা পুনৰ আকৌ যাব লাগিব নিমাতী ঘাটলৈ। তাৰ কাৰণে ইয়াৰ পৰা সৰু সুৰা গাড়ী কিছুমান ল'ব পাৰি। দাদা আপুনি ওচৰ নে? অঁ, মই আহিছোঁ তোমাৰ ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড় মোৰ মোহনবাৰীৰ ওচৰত। তাকে ৰাস চাবলৈ মই এবাৰো অহা নাই মানে মাজুলীত। তো এবাৰ আহিছোঁ, তাকে এক্সপিৰিয়েঞ্চটো লওঁ বোলো কেনেকুৱা লাগে। আমি নিমাতী ঘাট পাই গ'লোহি। এতিয়া ফেৰীলৈ যাব লাগিব। বাইপাছ চাৰিগাঁও চাৰিআলিৰ পৰা নিমাতী ঘাটলৈ গাড়ী প্ৰতি 50 টকাকৈ ল'লে। এতিয়া যাওঁ, ফেৰীত উঠোগৈ। আজি এটা নতুন অভিজ্ঞতা হ'ব। আজিলৈকে মই ফেৰীত উঠি পোৱা নাই মানে। তো চাওঁ আৰু, সেইকাৰণে এইটো চাইডে আহিলোঁ, নহ'লে মানে বগীবিল হৈ যাব পাৰিলোঁহে। অভিজ্ঞতাৰ মিলন হ'ল। ব্ৰহ্মপুত্ৰৰ মাজে মাজে ফেৰীৰ দ্বাৰা মাজুলীলৈ বুলি যাত্ৰা। গতিকে আপোনালোকে পাৰিলে আহিব, এটি নতুন অভিজ্ঞতা হ'ব। ব্ৰহ্মপুত্ৰৰ মাজে মাজে এনেকুৱা লগা নাই যে মই ফেৰীত গৈ আছোঁ, মাত্ৰ একদম স্থিৰ হৈ ৰৈ আছোঁ, কিন্তু আগবাঢ়ি গৈ আছোঁ। মানে এনে আপোনাৰ নামটো? আপুনি কোনডোখৰ? এনে ব্ৰ' তামাম মজা ন?
বৰ্তমান আমি অফলাঘাটত নামিলোহি এতিয়া প্ৰায় 1.5 ঘণ্টামানৰ অন্তত পাইছোহি ইয়াৰ পাছত পুনৰ যাত্ৰা কৰিব লাগিব ফুলনিলৈ গতিকে ইয়াত বিভিন্ন ধৰণৰ অটো টেম্পু এইবিলাক আছে বাৰু ইয়াৰ পৰা লৈ ফুলনিলৈ বুলি যাত্ৰা কৰিব লাগিব আৰু এটা কথা নিমাতী ঘাটৰ পৰা আহোঁতে ফেৰীৰে মাত্ৰ 10 টকা ল'লে সেইটো বাৰু ভাল কমকৈ লৈছে বৰ্তমান আমি সত্ৰনগৰী মাজুলীৰ অফলাঘাটৰ পৰা ফুলনিলৈ বুলি যাত্ৰা কৰিছোঁ প্ৰায় 18-20 কিলোমিটাৰমান হ'ব বুলি কৈছে দাদা এই ঠাইডোখৰ নাম কি বাৰু ফুলঙনি ন বৰ্তমান আমি ফুলঙনিৰ মাজে মাজে খোজকাঢ়ি গৈ আছো বালিকা চাৰিআলিলৈ অতি সুন্দৰ পৰিৱেশ একদম ঠাণ্ডা দেই আৰু ইয়াত গছ গছনি বহুত বেছি চবফালে গছেই গছ একদম সেউজীয়া এটা চবফালে সেউজীয়া আৰু আচল গাঁৱৰ পৰিৱেশটো বিচাৰি পাব হ'লে ইয়ালৈ আহিবই লাগিব গতিকে সকলোৱে আহিব ইয়ালৈ পুৰা 7.5 ঘণ্টা যাত্ৰাৰ অন্তত পালোহি আজি মাজুলী এই গানটো মনত পৰি গৈছে মাজুলীতে এজনী ছোৱালীয়ে দুখ পালে বৰ্তমান পাই গ'লোহি বাইদেউহঁতৰ ঘৰ ইমানতে সামৰোঁ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্টছ প্লিজ গতিকে বাই বাই দাদা মাছ পাইছে উঠাই দিছো চিন্তা কৰিব নালাগে আপুনি তাতে বহি আছে তাকে উঠাই দিওঁ বুলি ভাবিছো একদম ওপৰলৈ লদিয়াই জপিয়াই ন ললিপপৰ নিচিনা